ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি কবিতা। সংজ্ঞাবিহীন মোৰ সংজ্ঞা, কোন মই মোৰ সংজ্ঞানো কি? সংজ্ঞাবিহীন সংজ্ঞা। ৰংঘৰ বাকৰিৰ ইটা চপৰা ভাঙি চাও, ককাই দেউতাৰ হাৰো নাই। তুংখুঙীয়া বুৰঞ্জীও নাই, গদাধৰৰ ডালিমিও নাই। কোনে কব মই কোন? কুমাৰ ভাস্কৰ বৰ্মা, শংকৰদেৱ, মাধৱদেৱ, সূৰ্য কুমাৰ ভূঞাও নাই। চিনিব নোৱাৰা হল শেষ নৃপতি 1826। বুকু হম হম কৰে, মই কোন, মই কোন? প্ৰচণ্ড ধুমুহা, প্ৰচণ্ড ধুমুহা, জাতীয় চিনচাপ ভৰিৰে মোহাৰি মই বিচাৰি আছো, মই বিচাৰি আছো, বিচাৰি আছো। কেতিয়াবা বুকুত খহনি খাইছো, ৰক্তপাত হৈছে, ৰংঘৰত ঠেকা খাইছো, তথাপি মই জানিব খুজিছো মই কোন? 4 বছৰৰ পাছত পুৰণি টিনৰ বাকচত মই বিচাৰিছো মোৰ জন্ম পত্ৰিকা। মোৰ দেউতা ককাই দেউতাই সেইখন ভালকৈ সামৰি থৈ যাব পৰা নাছিল। তেওঁলোকৰ মৃত্যুৰ পাছত আমি নাতিবোৰে সেইখন বিচাৰি হাবাথুৰি খাইছো। হাইৱে হল ইফালে সিফালে, এৰাবতৰ সুৰবোৰ হেৰাই যাবলৈ নেকি? কিমান চেষ্টা কৰিলো সাঁচি থবলৈ, পুৰণা ফিল্ম ইনষ্টিটিউটত অতীত নিগেটিভ কিছু ভস্মীভূত হল। জ্যোতি ককাইদেৱে প্ৰমাণ দিব লগা হৈছে তেওঁ কোন? বিষ্ণু ককাইদেৱক কোনোবাই সুধিছে বিষ্ণু ৰাভা বড়োনে নে অনা অসমীয়া? বিষ্ণুদা কোন? ৰঙামাটি ৰঙা তেজ, ৰঙা বিপ্লৱৰ সাধু কথা। মই কাক সুধিম মই কোন? মোৰ দেউতাও নাই, নাই মাও। কোনে কব মই কোন? মোৰ সংজ্ঞা কি? সংজ্ঞাবিহীন মোৰ সংজ্ঞা, সংজ্ঞাবিহীন মোৰ সংজ্ঞা। তুমিয়ে যদি ব্ৰহ্মৰে পুত্ৰ, সেই পিতৃত্ব তেনে নাম মাত্ৰ।